সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ আন এটা বিশেষ ব্লগলৈ। আজি ৰাতিপুৱাই ওলাইছোঁ এটা বিশেষ জাগালৈ বুলি। মই আৰু মোৰ ল'ৰা পোহৰ আৰু লগত যাব মোৰ লগৰ এজনী, তাইৰ হাজবেণ্ড আৰু তাইৰ টিকলাটো। চ' ব'লকচোন মোৰ লগত, আমি ক'লৈ যাওঁ আপোনালোকে চাওকচোন। এইফালে হাই কৈ দিয়াচোন, চবকে হাই কৈ দিয়া। হাই হাই কৈ দিয়া। বাই বাই। হাই হাই কোৱা। এইফালে পোহৰ দাদাক হাই কৈ দিয়া। হাই কোৱা আকৌ হাই। নোকোৱা নোকোৱা, হাই কৈ দিয়া। অঁ হাই হাই হাই, চুমু দি দিয়া, ফ্লাইং কিছ এটা দি দিয়া, ফ্লাইং কিছ এটা দি দিয়া কৈ দিয়া। এয়া আমি গৈ আছোঁ এতিয়া, আমি গৈ আছোঁ দুলীয়াজান হৈ। আৰু আপোনালোকক জনাই আছোঁ বাৰু আমি ক'লৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম মই গৈ পেলাই। মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া মোৰ লগৰ এয়া পিংকি, চন্দ্ৰলেখা তাইৰ নাম, আৰু এইফালে তাইৰ টিকলা। আৰু আমি এতিয়া গৈ আছোঁ, গৈ জাষ্ট পালোহি আমি। আৰু আপোনালোকে চাগে ধৰিব পাৰিছে আমি ক'লৈ আহিছোঁ। স্পেচিয়েলি টিলিঙাকেইটা ওলমি থকা দেখিতো গম পাব লাগে বাৰু আপোনালোকে। কৈ দিছোঁ বাৰু, আমি আহিছোঁ আজি টিলিঙা মন্দিৰলৈ বুলি। এতিয়া আমি ল'লোঁ আমাৰ শৰাইখন, চাকি 3 গছৰ সৈতে ফুলখিনি আৰু যিখিনি দৰকাৰী বস্তু সেইখিনি লৈ ল'লোঁ। লৈ পেলাই আমি এতিয়া যাওঁ ভিতৰলৈ। ভিতৰত গৈ আমি চাকি জ্বলাওঁ আৰু টিলিঙা ওলমাওঁগৈ। আৰু আপোনালোকেতো গম পায়েই টিলিঙা মন্দিৰ কোনডোখৰ জেগাত আছে, আপোনালোকে চাগে নিশ্চয় গৈছে। আৰু এয়া হৈছে টিলিঙা মন্দিৰৰ ফ্ৰণ্ট গেটখন, যোনফালেদি আপোনালোকে সোমাব পাৰে। আৰু সোমায়েই প্ৰথমে আমি মন্দিৰলৈ বুলিয়ে লওঁ, ভৰি হাত ভালকৈ ধুই ল'লোঁ। ধুই এতিয়া আমি যাওঁ ভিতৰলৈ। আৰু এয়া হৈছে টিলিঙা মন্দিৰ। বৰ ভাল লাগিলে গৈ, মানে বহুত শান্ত আছিলে আজি, বৰ বিশেষ মানুহ নাছিলে বাৰু, কিন্তু ভাল লাগিলে। এতিয়া আমি প্ৰথমে সোমায়েই ৰাইট ছাইডে চাকি জ্বলোৱা জেগা আছে, আৰু ইমান নিট এণ্ড ক্লিন চাফা হৈ আছে মন্দিৰটো, সোমায়ে ভাল লাগিলে যথেষ্ট। আৰু এয়া আমি চাকি জ্বলাই ল'লোঁ। ভিডিঅ' বাৰু আমাৰ পোহৰে কৰি আছিলে, সি কৰিছিলে মই গম পোৱা নাই, পিছত দেখিছোঁ ভিডিঅ' কৰিলে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মোৰ সুবিধা হ'ল। এতিয়া আমি যাওঁ পূজা কৰি লওঁগৈ। এইফালে চিধা গৈ পূজা কৰিব লাগে এইডোখৰ জেগাত, ইয়াত ভিডিঅ' কৰিবলৈ নিদিয়ে, মই বাছ অকণমান আপোনালোকক দেখুৱালোঁ। পূজা কৰি আহি আমি ইয়াত এতিয়া টিলিঙা বান্ধিছোঁ। মনত যি আছে সেয়া ভাবি টিলিঙাটো বান্ধি দিলোঁ। আৰু তাৰপিছত ইয়াত এনেকৈ ৰছীও বান্ধিব লাগে, সেয়াও বন্ধা হৈ গ'ল। আৰু পৰিৱেশটো চাওকচোন টিলিঙা মন্দিৰৰ, ইমান শান্ত হৈ আছে নহয়। আৰু আপোনালোকে আহি বিশেষকৈ বহুত বেছি ভাল পাব, বহুত ধুনীয়াকৈ বহুত চাফাকৈ ৰাখিছে। টাইম টু টাইম চাফা কৰি আছে তেওঁলোকে, ডাষ্টবিন চাফা কৰিছে। আমি নিজেই মানে যিটো আমি থকা সময়তে মই দেখি আছোঁ, আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো কথাখিনি কওঁ। আপোনালোক যদি যোৱা নাই টিলিঙা মন্দিৰলৈ, দেন নিশ্চয় যাব, ভাল পাব আপুনি গৈ। আৰু আমাৰ হৈ গ'ল পূজা কৰা, আমি এতিয়া যাওঁ ওলাই। আৰু ওলাই গৈ যিহেতুকে একো খোৱাও নাই, বহুত বেছি ভোক লাগিছে, সেইকাৰণে প্ৰথমে গৈ কিবা এটা খাই লওঁ। আৰু এইফালে গাড়ীত দেখিছেনে দুইটা টিকলা ইমান ধুনীয়াকৈ খেলি আহিছে নহয়, তাহাঁতক মই সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। এই টিকলা মানে আমাৰ অকণমানিটোৰ বহুত ফূৰ্তি, সি ওলাই আহিবলৈ পায়। এতিয়া এয়া ৰাস্তাতে আমি নন্দন বন বুলি এখন ধাবা আছে, তাতে আমি খালোঁ। থালি লৈছিলোঁ আৰু চিকেন লৈছিলোঁ, আৰু এইবিলাক চব চাটনিয়ে ভৰি আছে এটা প্লেট। খাই বহুত বেছি ভাল লাগিলে, বহুত টেষ্টি আছিলে, বহুত য়ামি আছিলে। এতিয়া মই টিকলাক লৈ অকণমান বাহিৰত বহিছোঁ, পোহৰো অকণমান ফূৰ্তি ফাৰ্তা কৰিছে। এতিয়া আমি যাওঁ ঘৰলৈ, আমাৰ হৈ গ'ল আজি দিনটো বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ আমি। আৰু আপোনালোকৰ লগত এইখিনি বস্তু শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আহিছোঁ।